Hello, good morning guys. কি খবৰ? আশা কৰোঁ আজিৰ দিনটো সবে ভাল, মোৰো ভাল। ওয়েলকাম টু বেক মাই ইউটিউব চেনেল। সকলোকে নমস্কাৰ জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু যাৰ যাৰ বেয়া হৈছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সবে ভালে থাকক, সকলোৱে থাকক দিনটো। মই ৰাতিপুৱা গৈ আছোঁ, মানে কললৈ আপোনালোকক গৈ আছোঁ, দেখাই থাকিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব, কিহৰ কাৰণে গৈ আছোঁ, ক'ত গৈ আছোঁ সেইখিনি চ' আপোনালোকক দেখাই থাকিম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া ৰুমৰ পৰা ওলাই গৈ আছোঁ আৰু ওলাই গৈ ডাইৰেক্ট ট্ৰেভেলাৰ উঠিখিনি এতিয়া গৈ বগীবিল পাৰ হ'বলৈ হ'ল। বগীবিলটো ধুনীয়া হৈ আছে একদম, ৰাতিপুৱা ইমান ভাল লাগিছে। আৰু এইফালে বগীবিল পাৰ হৈ মেলি আকৌ এতিয়া পাই গ'লোহি কোলাজান পাৰ হৈ গৈ আছোঁ আৰু এতিয়া আহি পাই গ'লহি ধেমাজি আহি পালোঁ। আহি পাই মেলি অকণমান ইয়াতে ৰখি আছে, মাথা চাথা বিষাই আছে, সেইকাৰণে ইমানকৈ ভিডিঅ'টো দেখাব পৰা নাই। এতিয়া নামি পানী খাই মেলি আকৌ এতিয়া ডাইৰেক্ট গৈ আছোঁ আৰু লখিমপুৰলৈ। কিন্তু কোনটো ব্ৰিজ আছিলে জানো, মই ভালকৈ নাজানো দলংখন, কিন্তু এনেই মানে কিবা এটা ভাল লাগি আছে আৰু সেইটো কাৰণে ভিডিঅ' এটাকে মই কৰি দিলোঁ আৰু কিবা এটা ভাল লাগিছে মানে। কোনটো দলং আছিলে জানো পাহৰিছোঁ মই। আৰু আপোনালোকে এটা কথা কৈছোঁ, কাৰণ মানে মই ভিডিঅ'টো ইমানকৈ বনাব পৰা নাই, ইমানে মাথা বিষ হৈছে, মানে গাড়ীত উঠিলে বমি লাগে, মাথা বিষায়, সেইটো কাৰণে মই ইমানকৈ ভিডিঅ' কৰিব পৰা নাই আৰু। এতিয়া ফাইনেলি নামি আহিলোঁ বাছৰ পৰা, লখিমপুৰ আহি পালোঁ এতিয়া। তাৰপিছত মানে লগতজনী বাথৰুমত সোমাই গ'লে, সেইটো কাৰণে মই ইয়াতে ৰখি আছোঁ। এয়া চাওক কেনেকুৱা লাগিছে। ফাইনেলি এতিয়া আহি পালোঁ আমি, এতিয়া বাছৰ পৰা নামি আহি ইমানে ভাল লাগিছে নকওঁ আৰু দেই। এতিয়া মাথাটো অকণমান ঠাণ্ডা হৈছে, কাৰণ মোৰ মানে ইমানকৈ গাড়ী উঠি থাকিলে মাথাটো ঘূৰি থাকে, সেইটো কাৰণে এতিয়া ভাল লাগিছে আৰু এতিয়া গৈ আছোঁ প্ৰাইভেট। আজি ফাৰ্ষ্ট টাইম লখিমপুৰত আহি কিনে ঘূৰি আছোঁ, কিন্তু ভালকৈ নাজানো। লোকক সুধি আমি গৈ আছোঁ খোজকাঢ়ি। এয়া চাওক ৰখি আছোঁ আমি, এইফালে গৈছোঁ ওপৰতো বিচাৰিয়ে পোৱা নাই, মানে মাথা গৰম হৈছে। গৰম চাল দিব প্ৰতিমা মাথা গৰম হৈছে আজি, মোৰো মাথা গৰম হৈছে। এইফালে গৈছোঁ পোৱা নাই, মানে সেইটো কাৰণে পইচা ওলাবলৈ আহিছোঁ। পইচা নাই মোৰ ওচৰত। ৰাতিপুৱাৰ পৰা একোৱেও খোৱা নাই, আমি খাব পৰা নাই, ইমানে ভোক লাগি আছে, কিন্তু টাইমটোৱে হোৱা নাই। এইফালে দৌৰকে গৈ চ' লখিমপুৰত আহি লগৰ এজনে কৈছিলে আমাক মানে জেগাকেইটা দেখাই দিওঁ, আমি নাজানো। তাৰপিছত আজি হেৰাই থাকিলে, চাওঁ এনেকুৱা লগেই থাকে নেকি, ইমান বেয়া লাগি আছে। সেইফালে দৌৰিছে, এইফালে মানে য'তো কমে হয়। এয়া চাওঁ আমাৰ প্ৰতিমা পূৰা মাথা গৰম হৈ আছে দেই। মই ইমানে মাথা গৰম হৈছোঁ, পোৱা নাই। এতিয়া ভোক লাগিছে, কিবা এটা খাই লওঁ, খাই মেলি যামগৈ আৰু দেই, ক'তো কামেই নহয়। এয়া দেখিছেনে কোনটো জেগা হয় সেইটো মই নাজানো, আমি গৈ আছোঁগৈ আৰু। কোনটো জেগা হয় আপোনালোকে চিনি পাওঁ যদি কৈ দিবাগে দেই, আমি চিনি নাপাওঁ, এনেই গৈ আছোঁগৈ আৰু খোজকাঢ়ি চাওক। আই লাভ লখিমপুৰ বুলি লিখা আছে, ইয়াতে আহি গ'লোঁ আমি এতিয়া কোৰ্টৰ মানে ওচৰত আৰু আৱদ্ধ ভৱনৰ ওচৰত এতিয়া আহি গ'লোঁ। বহুত ভাগৰ লাগিলে, খোৱা বোৱাও হোৱা নাই আমাৰ, ইমানে অৱস্থা বেয়া আজি। এইফালে এবাৰ জেগাকেইটা নজনাৰ কাৰণে হৈছে। খাবতো মাক বেছিকৈ কিবা পিন্ধিব লাগিব না, কাৰণ অলচি খাব তোমাক মাছ দিব আমি
লখিমপুৰ টাউনৰ পৰা এতিয়া ওলাই আহিলোঁগৈ কাৰণ তাত ইমানে আজি মানে বিচাৰিলোঁ কিন্তু এটাও কাম নহ'ল সেইটো কাৰণে এতিয়াৰ পৰা মানে ৰুমলৈ বুলি ডাইৰেক্ট গৈ আছোঁগৈ আৰু উপায় নাই এতিয়া আহি পাই গ'লোহি পদুমণি টান এয়া চাওক মানে সেৱা কৰিবলৈ মন গৈছিলে কিন্তু আমিতো ৰাতিপুৱা আহিলেও একোৱেই নহ'ল সেইটো কাৰণে সেৱা কৰিব নোৱাৰিলোঁ আৰু কেতিয়াবা আকৌ আহিম সেৱা কৰিবলৈ কাৰণে এতিয়া গৈ আছোঁগৈ আৰু উপায় নাই এটাও কাম নহ'ল কষ্ট কিবা এটা বিচাৰিবলৈ এতিয়া সেইকাৰণে গৈ আছোঁগৈ আৰু উপায় নাই চাওক ধেমাজি পাই গ'লোহি আকৌ ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ যাব লাগিব ইমান টাইম লাগিছে লাহে লাহে গাড়ীটো আহিছে নহয় এতিয়া আহি ফাইনেলি ডিব্ৰুগড় আহি পাই গ'লোহি এয়া চাওক গাড়ী মানে তাৰ পৰা লখিমপুৰ ঘূৰি আহি বিন্দুৱে মাতিলে বস্তুকেইটা লৈ যা বুলি তাৰপিছত বিন্দুৱে এয়া মাংস দি পঠিয়াইছেগৈ মানে ৰুমত খাবলৈ বহুত বেছি ভাল লাগিলে মাংস খাম বুলি ভাবি আছিলোঁ কিন্তু বিন্দুৱে মানে দি পঠিয়াইছেগৈ বহুত বেছি ভাল লাগে থেংক ইউ বিন্দু দিয়াৰ বাবে চ' এতিয়া ৰুমত আহি পাই গ'লোঁ কাপোৰ চাপোৰ চেঞ্জ কৰি মেলি এতিয়া ভাত বনাই আছোঁ চ' আজিৰ ভিডিঅ'টো ইমান আছিলে ভাল লাগিছে যদি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলোৱে মৰম কৰিব আজিলৈ আহিছোঁ নেক্সট ভিডিঅ' সকলোকে লগ পাম